বন্ধু বান্ধৱীসকল, আজি আপোনালোকক 7 বাৰৰ কথা ক'ম। এই 7 বাৰৰ ভিতৰত কোন বাৰে কি বস্তু খাই গ'লে আপোনালোকৰ দিনটো মংগলজনক হ'ব। অৰ্থাৎ আপোনালোকে পৰীক্ষা দিবলৈ যায় বা শুভ কাম কৰাৰ আগত এই 6 বিধ আহাৰ আপোনালোকে ঘৰত গ্ৰহণ কৰিয়েই ঘৰৰ পৰা ওলাই যাব, কিয়নো আপোনালোকৰ দিনটো মংগলজনক হ'ব। সেই আহাৰ গ্ৰহণ কৰাৰ পিছত আপোনালোকে প্ৰমাণ পাব পাৰে মোৰ এই ভিডিঅ'ত কোৱা কিছুমান খাদ্য যদি গ্ৰহণ কৰে দৈনিক। আপোনালোকে জানেনে সোমবাৰে কি খাই ওলাই যাব লাগে, মঙ্গলবাৰে কি খাব লাগে, ৰবিবাৰে কি খাব লাগে? আজি এই ভিডিঅ'টোত আপোনালোকক 7 বাৰৰ কিছুমান নিয়ম ক'ম। আপোনালোকৰ জীৱন ধন্য হৈ যাব। হাতত যদিও টকা নাই, এসপ্তাহৰ ভিতৰত আপোনালোকৰ ধন সম্পত্তিৰে উপচি পৰিব আপোনাৰ ঘৰখন। ওম নমঃ শিৱায়। বন্ধু বান্ধৱীসকল, সোমবাৰে কি খাব লাগে শুনক। সোমবাৰে খাব লাগে তামোল পাণ। কোনো এটা যদি নৈবেদ্য আগবঢ়োৱা হয়, তাত যদি তামোল আৰু পাণ ব্যৱহৃত নহয়, সেইখন পূজা আৰম্ভণি নহয়। গতিকে আপোনালোকে যদি তামোল আৰু পাণ নাখায়, কোনো কথা নাই, 1 চুটি মান হ'লেও মুখত দি ওলাই যাব সোমবাৰে। আপোনালোকৰ দিনটো মংগলজনক হ'ব। দ্বিতীয় বাৰটো হৈছে মঙ্গলবাৰ। মঙ্গলবাৰে আপোনালোকে মিঠা বস্তু মুখত দি যাব, অৰ্থাৎ গুড় হওক বা চেনি হওক, এনেধৰণৰ বস্তু যদি আপোনালোকে ৰাতিপুৱাৰ ভাগত মুখত দিয়ে পোনপ্ৰথমতে, তেতিয়াহ'লে আপোনালোকৰ দিনটোৰ ভিতৰত মিঠাময় হ'ব। অৰ্থাৎ আপোনালোকৰ কোনো ধৰণৰ বেয়াই নহ'ব, কোনো ধৰণৰ ক্ষতি নহ'ব, দিনটো আপোনালোকৰ মংগলজনক হ'ব। বুধবাৰে আপোনালোকে ৰাতিপুৱাৰ ভাগত মছলা অকণমান মুখত দি যাব, হয়তো জিৰা, লং, এলাইচি, ইয়াৰে ভিতৰত যিকোনো মছলাই হওক, আপোনালোকে যদি মুখত দি দিনটোৰ কাৰণে ওলাই যায়, তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ ক্ষয় ক্ষতি অৰ্থাৎ এক্সিডেণ্ট মকৰ্দমাৰ পৰা আপোনালোকে বিৰত থাকিব পাৰিব। আপোনালোকৰ দিনটো সদায় মংগলজনক হ'ব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকক কওঁ যে এইবিলাক ভৱিষ্যতবাণী বিশেষ জ্যোতিষসকলে ৰিচাৰ্চ কৰি উলিয়াইছে, আৰু তাৰে আমি পুথি সংগ্ৰহ কৰি আজিৰ এই বিশেষ ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ আপোনালোকৰ বাবে। বন্ধু বান্ধৱীসকল, আপোনালোকে কোন ঠাইৰ পৰা মোৰ এই ভিডিঅ'টি চাই আছে মোক কমেণ্ট কৰি জনাব। এতিয়া হৈছে বৃহস্পতিবাৰ। চাব বন্ধু বান্ধৱীসকল, সকলো ধন দৌলত আদি গাড়ী মটৰ স্বয়ং এই বৃহস্পতি গুৰুৱে আমাক দিয়ে। আৰু এই বৃহস্পতিবাৰে আমি কি খাই যাব লাগে? বৃহস্পতিবাৰে আমি কোনো বস্তু খাব নালাগে। আমি সদায় ৰাতিপুৱা উঠি বৃহস্পতিবাৰে আইনাখনৰ ফালে চাই আপোনালোকে যিজন ভগৱানক ইষ্টদেৱ আপোনালোকৰ আছে, সেই যিকোনো ইষ্টদেৱক আপোনালোকে নিজৰ মনত ভাবিবলৈ চেষ্টা কৰিব। সেয়া হ'ব পাৰে মহাদেৱ, স্বয়ং শ্ৰীকৃষ্ণ, ৰাধা আৰু বিভিন্ন ধৰণৰ ভগৱান দেৱ দেৱী। অত্যন্ত আপোনালোকে 1 পৰা 2 মিনিট সময় ভগৱানৰ নামত আপোনালোকে ভগৱানৰ এটি পিকচাৰ নিজৰ মনত ভাবিবলৈ চেষ্টা কৰিব। তেতিয়াহ'লে আপোনালোকৰ যিমান ধৰণৰ এক্সিডেণ্ট হ'ব লগা বা ক'ৰবাত বিভিন্ন ধৰণৰ দুৰ্যোগ হ'বলগীয়া থাকিলে আপোনালোকৰ কাট যাব। ৰাহু কেতু আপোনালোকৰ বাবে সক্ৰিয় হ'ব। 9টা গ্ৰহই আপোনালোকৰ পথ মোকলাই দিব। আপোনালোকেও যদি ভগৱানৰ ছবি নিজৰ মনত ভাবিব পৰা নাই, তেওঁ আপোনালোকৰ নিজৰ ইষ্ট দেৱতাৰ নাম আপোনালোকে উচ্চাৰণ কৰিলেই ভাল। তাত আপোনালোকৰ দিনটোৰ বাবে মংগলজনক হ'ব। বন্ধু বান্ধৱীসকল, আপোনালোকে কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰিব। লগতে আপোনালোকে কোন দেৱতাক বেছি ভাল পায়, আপোনালোকৰ ইষ্টদেৱ মোক কমেণ্ট কৰি জনাব পাৰে। ধন্যবাদ।